আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠানৰ উপস্থিত থাকি আমাক সহায় কৰাৰ বাবে। আমাৰ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাক্সা জিলাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে ৰিজাল্ট কৰিলে তাৰে টপ 20 ছাত্ৰ ছাত্ৰীক আমি আজি ইয়াত মাতি আনিছোঁ। আমাৰ তেখেতসকলক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মোদী উজিৰ ব্ৰহ্ম ছাৰ উপস্থিত আছিল, লগতে ADC মেম, লগতে আমাৰ ADCসকল, আমাৰ 20খন স্কুলৰ অভিভাৱক, লগতে প্ৰধান শিক্ষাগুৰু উপস্থিত আছে। তেখেতসকলক আমি আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছোঁ। আৰু লগতে আৰু এগৰাকী ছাত্ৰী বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰী, তেখেতেও 78% পাছ কৰিছে। তেখেতকো আমি আজি অনুষ্ঠানত সম্বৰ্ধনা জনাইছোঁ। আচলতে আমাৰ এটা টাৰ্গেট আছিলে, আমাৰ উদ্দেশ্য আছিলে। যোৱা বছৰ আমাৰ অসমৰ ভিতৰত 9 পজিশ্যন আছিলে, আমি এইবাৰ 5 পজিশ্যনত আছোঁ। 84.5% লৈ পেলাই আমাৰ অসমৰ ভিতৰত 5 পজিশ্যনত আমি পাবলৈ সক্ষম হৈছোঁ। একচুৱেলি আমাৰ উদ্দেশ্যটো প্ৰথম পজিশ্যন বুলি নহয়, আমাৰ জিলাখনৰ পৰা আমি ভাল কোৱালিটি আমি ক্ৰিয়েট কৰিবলৈ বিচাৰি আছোঁ। তাৰ কাৰণে আমি যথেষ্ট ষ্ট্ৰেটেজি লৈছোঁ। আমি নীতি আয়োগৰ পৰা কিছুমান আমি ফাণ্ড পাইছোঁ ভাল কাম কৰাৰ কাৰণে, আৰু নীতি আয়োগৰ অনুদানতে আমি ছাত্ৰ ছাত্ৰীক আমি এডুকেশ্যন কিটছ দিবলৈ সক্ষম হৈছোঁ। আৰু তাৰপিছত আমি এক্সিলাৰেটেড লাৰ্ণিং প্ৰগ্ৰামৰ জৰিয়তে গুণগত মানদণ্ডৰ শিক্ষাটো গঠন কৰাৰ প্ৰচেষ্টা লৈ আছোঁ। আমাৰ উদ্দেশ্যটো হৈছে আগন্তুক মেট্ৰিক পৰীক্ষাত আমাৰ জিলাখনৰ পৰা যেন পজিশ্যন পাবলৈ সক্ষম হয়, তাতে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আমি অকণমান দুখো পাইছোঁ, 2-1 মাৰ্ক কম হোৱাৰ কাৰণে আমি পজিশ্যন নাপালোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে অকণমান 2-1 মাৰ্ক কম হোৱাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে পজিশ্যন নাপালে। এইখিনি যেনে আগন্তুক দিনবোৰত নহয়, আমাৰ জিলাখনৰ পৰা যেন পজিশ্যন পাবলৈ সক্ষম হয়, তাৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ।